নমস্কাৰ সকলোকে লাইট অফ ষ্টাডি ইউটিউব চেনেলটোলৈ। আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আসাম জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ বিষয়ে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে দ্য আসাম গেছ ক্ৰেকাৰ প্ৰজেক্ট ৱাজ এপ্ৰুভড ইন। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এপ্ৰিল 2006। 2 নম্বৰ প্ৰশ্ন শ্বহীদ দিৱস ইজ চেলিব্ৰেটেড অন। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 10 ডিচেম্বৰ। 3 নম্বৰ প্ৰশ্ন ইন হুইচ ডিষ্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে গোৱালপাৰা। 4 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। 5 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন আছাম আছাম ওমেন্স ইউনিভাৰ্চিটি ইজ লোকেটেড ইন। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে যোৰহাট। 6 নম্বৰ প্ৰশ্ন আছাম অনলি ফিচাৰী কলেজ অফ ফিচাৰী ছায়েন্স ইজ লোকেটেড ইন। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ৰহা। 7 নম্বৰ প্ৰশ্ন দ্য ধলাশদিয়া ব্ৰিজ ইজ বিল্ট অন দ্য ডেছ ৰিভাৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে লোহিত। 8 নম্বৰ প্ৰশ্ন হু ইজ অলছ' নোন এজ দ্য ফাদাৰ অফ দ্য ভ্ৰাম্যমান অৰ মোবাইল থিয়েটাৰ অফ আছাম। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অচ্যুত লহকৰ। 9 নম্বৰ প্ৰশ্ন হুইচ ছিংগাৰ ইজ অলছ' পপুলাৰলি নোন এজ দ্য কিং অফ বিহু। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে খগেন মহন্ত। 10 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হুৱেৰ ভূপেন হাজৰিকা ছিংছ এজ প্লেবেক ছিংগাৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ইন্দ্ৰমালতী। 11 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ভূপেন হাজৰিকা। 12 নম্বৰ প্ৰশ্ন হুইচ আছামিজ পয়েট ইজ অলছ' নোন এজ প্ৰেম আৰু ৰদালিৰ কবি। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে হীৰেণ ভট্টাচাৰ্য। 13 নম্বৰ প্ৰশ্ন ইন হুইচ ইয়েৰ মামণি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 2000। 14 নম্বৰ প্ৰশ্ন হু হেড ৰিটেন দ্য পয়েট্ৰি এন্থ্ৰলজি এলাকানন্দা। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে নলিনীবালা দেৱী।
15 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন জোনাকী অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা 16 নম্বৰ প্ৰশ্ন ইন উইচ ইয়েৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছড অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1889 17 নম্বৰ প্ৰশ্ন হু ইজ অলছ' ন'ন এজ বিহগী কবি অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ৰঘুনাথ চৌধুৰী 18 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বনকুঁৱৰী ৱাজ ৰিটেন বাই অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা 19 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধনী সভা অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শিৱৰাম শৰ্মা বৰদলৈ 20 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হ'ল বাণ থিয়েটাৰ এষ্টাব্লিছ এট তেজপুৰ ইন দ্য ইয়েৰ অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1906 21 নম্বৰ প্ৰশ্ন হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ বকুল বনৰ কবি অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱা 22 নম্বৰ প্ৰশ্ন হু হেড ৰিটেন দ্য বুক নেম প্ৰহ্লাদ চৰিত্ৰ অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে হেম সৰস্বতী 23 নম্বৰ প্ৰশ্ন হুইচ আছামিজ পয়েট হেড ট্ৰেন্সলেটেড বাল্মীকি ৰামায়ণ ইনটু দ্য আছামিজ ভাৰ্চেছ সপ্তকণ্ড ৰামায়ণ অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শংকৰদেৱ 24 নম্বৰ প্ৰশ্ন দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰী ইজ মেইনলি এণ্টায়াৰ্ড ইন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শুৱালকুছি 25 নম্বৰ প্ৰশ্ন শংকৰদেৱ হেড এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বৰদোৱা 26 নম্বৰ প্ৰশ্ন হু হেড এষ্টাব্লিছ দ্য বৰপেটা সত্ৰ ইজ বৰপেটা অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মাধৱদেৱ 27 নম্বৰ প্ৰশ্ন হু হেড এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি ইন আছাম অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে পুষ্য বৰ্মন 28 নম্বৰ প্ৰশ্ন হুইচ স্বৰ্গদেউ শ্বিফ্ট দ্য কেপিটেল অফ দ্য আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ৰুদ্ৰসিংহ 29 নম্বৰ প্ৰশ্ন হুইচ আহোম কিং ইজ অলছ' ন'ন এজ বামুণী কোঁৱৰ অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চুডাংফা 30 নম্বৰ প্ৰশ্ন হু হেড ডিস্কভাৰ্ড টি প্লেণ্টছ ইন আছাম ইন দ্য ইয়েৰ 1823
অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ৰবাৰ্ট ব্ৰুচ। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।